নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই নতুন এটা ভিডিঅ' লৈ আহিছোঁ। সাধাৰণ কিছুমান জ্ঞানৰ কুৱেশ্যন। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ আছে, টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ আনচাৰ হ'ল আলেকজেণ্ডাৰ গ্ৰাহাম বেল। 2 নম্বৰ আছে, পৃথিৱীৰ সৰ্বাধিক ভূমিকম্প হোৱা ঠাইখনৰ নাম কি? ইয়াৰ আনচাৰ হ'ল পৃথিৱীৰ সৰ্বাধিক ভূমিকম্প হোৱা ঠাইখনৰ নাম হ'ল জাপান। 3 নম্বৰ কুৱেশ্যন আছে, কোনখন সাগৰত জাহাজ চলাচল নকৰে? ইয়াৰ আনচাৰ হ'ল চাৰগোজা সাগৰত জাহাজ চলাচল নকৰে। 4 নম্বৰ আছে, পৃথিৱীৰ ক'ত প্ৰথমে ভাৰত আৱিষ্কাৰ হৈছিল? ইয়াৰ আনচাৰ হ'ল পৃথিৱীৰ চীন দেশত প্ৰথমে ভাৰত আৱিষ্কাৰ হৈছিল। 5 নম্বৰ কুৱেশ্যন আছে, সৰ্বাধিক ভাষালৈ অনুবাদ হোৱা গ্ৰন্থখনৰ নাম কি? ইয়াৰ আনচাৰ হ'ল বাইবেল। 6 নম্বৰ আছে, পৃথিৱীৰ কোনখন ঠাইত পাগলৰ সংখ্যা আটাইতকৈ বেছি? ইয়াৰ আনচাৰ হ'ল পৃথিৱীৰ ব্ৰহ্মদেশত ঠাইত পাগলৰ সংখ্যা আটাইতকৈ বেছি।